আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আজি বৰ আমি আনন্দিত হৈছোঁ হাৰুৱাঘাটিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ আজি এই হাৰুৱাঘাট আঞ্চলিকৰ এই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপ সম্পাদক বাপ আৰু শিক্ষা শাখাৰ আমাৰ সভাপতি বাপ আহি আমাক এখন বলিষ্ঠ আদৰণি সমিতি গঠন কৰিছে। সেই আদৰণি সমিতিখন হ'ল যে অহা ডিচেম্বৰ মাহৰ 25, 26, 27 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ৰীড়া সমাৰোহ হ'ব। ইয়াত আকৰ্ষণীয় খেল এটা আছে, সেয়াই হ'ল মাৰাথান ৰেচ। গতিকে আজি আমি হ'লোঁ বীৰেণ বৰা আৰু আমাৰ সম্পাদক হ'ল বিমান বৰা। গতিকে আমাক সভাপতি হিচাপে আদৰণি সমিতিৰ আৰু বিমান বৰা ডাঙৰীয়াক সম্পাদক হিচাপে আজি মূলে আমাক গঠন কৰি থৈ গৈছে। গতিকে সদৌ অসমৰ ভক্তবৃন্দৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সমস্তৰ পৰা আমি আশীৰ্বাদ আমি গ্ৰহণ কৰি আমি যেন এই ক্ৰীড়া সমাৰোহ ভাগ সফল কৰিব লাগে, তাৰ কাৰণে আমি শক্তি, আমাৰ আস্থা, আমাৰ নিষ্ঠা আৰু আমাৰ ভক্তি এই চাৰিটা সমাহাৰে আমি সফল কৰিবলৈ যত্ন কৰিম বুলি সদৌ অসম ৰাইজক আমি সেৱা ধৰিছোঁ।